যোৰহাট জিলাতে আমুকাৰ ঘৰ হোৱা স্বত্তেও নৱনিৰ্মিত দাম লাচিত বৰফুকনৰ মৈদাম ভাগ চোৱাৰ সৌভাগ্য মোৰ হোৱা নাছিল যদিও কিছু বছৰৰ পৰা পৰিকল্পনা কৰি আছিলোঁ। এইটো নহয় যে লাচিত মৈদামলৈ মই এবাৰো যোৱা নাই, আমি আগতে গৈছোঁ, বহুতবাৰ গৈছোঁ, কিন্তু নতুন কমপ্লেক্সটো বনোৱাৰ আগত। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। মোৰ ছমহীয়া ৰিদ্ধি আইতাকৰ কোলাত ধুনীয়াকৈ উঠি প্ৰথমবাৰ কাৰণে গৈছে। মোৰ কাষত মোৰ হৰিভকত, মই আগ চিটত বহি লৈছোঁ, পিছফালে মোৰ ৱাইফ। নমস্কাৰ বন্ধুসকল, যদি ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক কৰিব। আমাৰ ঘৰ টিয়কৰ পৰা লাহদৈগড়লৈ মোটামুটি 10-12 কিলোমিটাৰমান হ'ব। আহিয়ে আমি লাহদৈগড় চাৰিআলিটো পাৰ হৈ বাওঁফালে ধুনীয়াকৈ এণ্টাৰ কৰিলোঁ লাচিত মৈদামৰ ৰাস্তাটোত। মানে হাইৱেৰ পৰা মোটামুটি 2-2.5 কিলোমিটাৰমান সোমাই যাব লাগে। চ' লোকেশ্যনটো আপোনালোকক কৈ দিওঁ, যদিহে আপোনালোকে শিৱসাগৰৰ ফালৰ পৰা যোৰহাট যায় তেতিয়াহ'লে বাওঁফালে পৰিব, আৰু যদি আপুনি গোলাঘাট গুৱাহাটীৰ ফালৰ পৰা যদি শিৱসাগৰ ছাইডে আহি থাকে তেতিয়াহ'লে ৰাইট ছাইড হ'ব। একদম ধুনীয়া মনোমোহা গাঁৱৰ দৃশ্য, চাৰিওফালে সেউজীয়া পথাৰ, সেউজীয়া গছ গছনি, বাঁহনি কাঠনি উফৰাম, আৰু এই ৰাস্তাটোত বন্ধুসকল একেবাৰে ট্ৰেফিক নাই। মই গাড়ী এখনো নেদেখিলোঁ। খুব কম সংখ্যক গাড়ী 2-এখন অহা যোৱা কৰি থাকে, ইমান ভিৰ নাই। আৰু এটা লক্ষ্য কৰিবলগীয়া কথা, ইয়াত মানে দোকান পোহাৰ তেনেকৈ নাই। চ' কিবা যদি প্ৰয়োজন হয় আপোনালোকে বাহিৰৰ পৰাই লৈ আহিব। আহি আমি ধুনীয়াকৈ লাচিত উদ্যানত প্ৰৱেশ কৰিলোঁ। সময়টো আছিল সন্ধ্যা ঠিক 5:30-5:40 হ'ব। মোটামুটি আন্ধাৰ হ'বলৈ আৰম্ভ কৰিছে, মানে চিকিমিকি সন্ধ্যাৰ সময়ত। গতিকে ভিডিঅ' লাইটিংটো অকণমান মানে ডাল যেন লাগিছে। নতুন কেমেৰা হয়, কেমেৰা কোৱালিটিও বহুত ভাল, যদিও মই বহুত ভাল বুলি ক'ব লাগিব, কিন্তু এইটো সময়ত মানে মোবাইলত অলপ আন্ধাৰ দেখা যায়। বা যি কি নহওক, সৌফালে আমাৰ দামজনাৰ প্ৰতিমূৰ্তি ওখকৈ থিয় হৈ আছে, আৰু বাওঁফালে এয়া হৈছে আমাৰ দামজনাৰ মৈদাম। চ' আপোনালোকে যদি অহা নাই এবাৰ নিশ্চয় আহিব পাৰে। ধুনীয়া জেগা, ধুনীয়া দুবৰি বনৰ উদ্যান, পকা টাইলছ লগোৱা ষ্ট্ৰীট, আহল বহল জেগা, 2টা নৱনিৰ্মিত ছুইমিং পুল, আৰু বিভিন্ন ধৰণৰ লাইটিঙেৰে সুসজ্জিত। মানে নকওঁ আৰু, মানে আমাৰ ৰিদ্ধিও আচৰিত পাইছে। একদম ধুনীয়া, মানে তাই চকু মেলি চবফালে চাইছে। এয়া ভৰি দিয়াৰ লগে লগে লাইটটো জ্বলি উঠিল। একদম ধুনীয়া মনোমোহা পৰিৱেশ। সন্মুখত গৈ আছে সৌৱা মোৰ মা, মোৰ ৱাইফ, মোৰ খুৰী আৰু মোৰ হৰিভকত। মই কেমেৰাটো মোৰ ৱাইফকে দিলোঁ, তুমি বোলো এণ্ট্ৰি কৰা ডোখৰ ভিডিঅ' কৰা, আৰু যোৱা সময়ত মই ভিডিঅ' কৰিম। তাই মান্তি হ'ল। আহি এই যে মানুহসকল বহি আছে, এইটো ছুইমিং পুল হয়। ছুইমিং পুল মানে বনাই আছে, হৈছেগৈ মোটামুটি। পানীটো খালী ইয়াত ইনষ্টল কৰা নাই, এইটো বৰষুণৰ পানী জমা হৈ আছে। আৰু সৌৱা মাহঁত, মোৰ ৱাইফত ফটো মাৰিবলৈ লাগি গ'ল। ফটোগ্ৰাফী বহুত চখ, ধুনীয়াকৈ তেওঁলোকে ফটো মাৰি আছে। তেনেকুৱাতে মই ৱাইফক ক'লোঁ, বোলো কেমেৰাটো মোক দিয়া, তুমি ৰিদ্ধিক লোৱা। লৈ পিনি মই আগবাঢ়ি যাওঁ। মাজতে 5 মিনিটমান গেপ পৰিলে। চাওকচোন 5 মিনিটতে কিমান আন্ধাৰ হৈ গ'ল। চবফালে লাইট জ্বলি উঠিলে। এক মনোমোহা দৃশ্য। আকাশখনো প্ৰায় পৰিষ্কাৰ, মোটামুটি নীলা হৈ আছে, 2-1 পৰা ডাৱৰ আছে। উপায় নাই, সেইটো আজি মানে প্ৰথম আহিছোঁ, প্ৰথমবাৰ আপোনালোকক এক চিনা পৰিচয় কৈ আছোঁ জেগাডোখৰ লগত, কেনেকুৱানো ভিতৰৰ ভাগত কি আছে। মানে নেক্সট আকৌ আহিম, সবিশেষ বনাম। যে মানে সোঁফালে একদম দেখিছে ঘৰটো, সেইটো মে' বি মিউজিয়াম হয়। মই যাবলৈ এইবাৰ সময় নহ'ল। আৰু এই মূৰ্তিভাগৰ ঠিক তলতে বহুত আচৰিত ধৰণৰ বস্তু কিছুমান আছে, মই দেখাম আপোনালোকক, চাব দেই। কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে। কনষ্ট্ৰাকশ্যন মানে কি, একদম বাহিৰৰ মেইন গেটখন আমি যে দেখিছিলোঁ সেইখন, আৰু এই কেম্পাছটোলৈ সোমাই অহা গেটখন, আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰুকাৰ্য চলি আছিলে। মই এইফালে কেমেৰাটো পাৰ কৰি দেখিলোঁ এখন মুকলি মানে বাৰাণ্ডা নিচিনা। তেনেকুৱাতে এই কাৰিকৰ মানে শ্ৰমিকজনে মোক ক'লে, দাদা আপুনি এইফালে ঘূৰি যাওক, চিৰিটো ব্যৱহাৰ কৰি পিনি আমি ওপৰলৈ ঘূৰি যাম। আমাৰ আগৰ আহোম ৰাজৰ যিবিলাক ঘৰ আছিল, ঘৰৰ আৰ্হিবিলাক ঠিক এনেকুৱাই আছিলে। এয়া মাজতে এখন ফটো মাহঁতে মাৰিছিলে, মই বোলো ইয়াতে দি দিওঁ। এয়া মই কিছুমান মানে ভিডিঅ'টো কৰাৰ লগে লগে কিছুমান মানে ফটো মাৰিবলৈ যত্ন কৰিছিলোঁ, আপোনালোকে চাই লওক। এয়া প্ৰায় আন্ধাৰ হ'লহি। এয়াই হ'ল আমাৰ দামজনাৰ মৈদাম। আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী যোৰহাটৰ হোলোঙাপাৰ মৌজাৰ অন্তৰ্গত লাহদৈগড়ত অৱস্থিত এইভাগ মৈদাম আপোনালোকে চাবলৈ নিশ্চয় আহিব। এই মৈদামভাগ বহুত পুৰণি মৈদাম, এক পুৰণি কীৰ্তিচিহ্ন। আৰু তাৰ ঠিক সন্মুখতে কিছুমান শিলাখণ্ডৰে মূৰ্তি নিৰ্মাণ কৰা হৈছে, কিছুমান ফলক লাগি থোৱা আছে। একদম ধুনীয়া, মানে তাত মানে বহিবলৈ ব্যৱস্থা আছে, লাইটিঙৰ ব্যৱস্থা আছে, চব হ'ব। বৰ্তমানলৈকে এণ্ট্ৰি ফিজ লোৱা নাই, ভৱিষ্যতে হয়তো ল'বও পাৰে, সেইটো নাজানো বাৰু, সেইটো বিষয়ে মই। সেনেকুৱাতে এখন বিশেষ ফলক মোৰ দৃষ্টিগোচৰ হ'ল, সেইখন ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। ইয়াত লিখা আছে যে এইবিলাক বস্তু আপোনালোকে চাবলৈ আহিব, কিন্তু কোনো ধৰণৰ বস্তু অনিষ্ট নকৰিব। আৰু এইবিলাক বস্তু আমাৰ সম্পদ, এইবিলাক বস্তু আমি অনিষ্ট কেতিয়াও কৰিব নালাগে। আমি ইয়াত কেতিয়াও খোৱা বস্তু পেলাই পিনি লেতেৰা কৰিব নালাগে। এয়া হৈছে বৰটোপৰ কথা আপোনালোকে হয়তো বুৰঞ্জীত কিতাপত পঢ়িবলৈ পাইছে। এয়াই আহোম যুগৰ বৰটোপ। এয়া এক সৰু মানে উদাহৰণ, মই চালোঁ ওচৰৰ পৰা, একদম ৰিয়েল বৰটোপ। লাইট দেখিছে নে, কি ধুনীয়া লাইটিং ব্যৱস্থা কৰিছে। লাইট, বন, ঘাঁহ, একদম পাৰফেক্ট কম্বিনেশ্যন। যদি আপুনি ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যনত পৰি আছে, আহকচোন এইডোখৰ জেগালৈ, আধা ঘণ্টামান ৰখি
আমাৰ দাম জনা আশীৰ্বাদত আপোনালোকৰ সকলো বিপদ দূৰ হ'ব। চ' সকলোবিলাক চাই মেলি মোটামুটি 1 ঘণ্টামানৰ ভিতৰতে আমি কেম্পাছৰ বাহিৰ যাবলৈ যত্ন কৰিলোঁ। সেইফালে দেখিছেনে, সোঁফালে মন কৰকচোন, সোঁফালে এই কাৰিকৰসকলে কিছুমান মূৰ্তি নিৰ্মাণ কৰি আছে। এইকেইটা মূৰ্তি হয়তো গেটত লাগিব। আৰু এইখন গেট, এইখন মেইন গেট নহয়, এখন এক্সিট গেট হ'ব মেবি। এজন ছিকিউৰিটি গাৰ্ড আমি দেখিলোঁ। আৰু সোঁফালে চাব দেই, মোৰ কেমেৰাটো এংগলটো ঘূৰাই দিলে গম পাব, সোঁফালে আপুনি দেখিব বাঁহৰ ঠেকা দি পিনে ধুনীয়াকৈ ডাঙৰ গেটখন বনাই থকা হৈছে। হ'ব দেখিছেনে, সেইখন মেইন গেট হ'ব। এইখন মেইন গেট হ'ব, কিন্তু বৰ্তমানলৈকে এই গেটখন মুকলি কৰি দিয়া নাই। হয়তো অতি সোনকালে এইখন গেট মুকলি কৰি দিব। আৰু এণ্ট্ৰি ফিজো চাগে কিবা এটা ল'ব চাগে আপোনালোকৰ পৰা। এইখন মেইন গেট, মই এইখনৰ কথা কৈছোঁ। কাম মোটামুটি 90% সফল হৈ গ'ল। মই গাড়ীৰ ওচৰলৈ আহিলোঁ। এনেকুৱাতে আমাৰ ৰিদ্ধিয়ে পেচাব কৰিলে। মাকক ক'লোঁ বোলো ডাইপাৰটো চেঞ্জ কৰি দিয়া, ডাইপাৰটো পেলাব নালাগে, মোক দিয়া, মই গাড়ীত লৈ যাম, ঘৰত ডাষ্টবিনত পেলাই দিম।